আমি যদি কামটো কৰিম আই এম ভেৰি চিয়'ৰ এই কাম মইতো ৰাস্তাত আজিকালি শ্বুটিং হোৱাই নাই সুন্দৰ বেলেগ ব্যক্তিগত সাজত আমি ধুনীয়াকৈ দেখি পাইছোঁ আজি ফ্লেগ বিহু ধুনীয়া কৰিছে ট্ৰেফিক পুলিচৰ ইফালে চৰিত্ৰ কৰিব পাৰে পাৰিলে গাঁৱত চাব লাগে আৰু যিহেতু ইউনিফৰ্মত আছে ইউনিফৰ্মত অহাৰ পিছত এনেই কিবা এটা হয় আৰু গেজত থাকি গৈছে নিজকে পূৰা আৰক্ষী লাগি গৈছে যিহেতু ৰাস্তাত শ্বুট হৈ আছে মামীয়ে কৈছে মই কণ্ট্ৰল কৰিব আহিছোঁ ইয়াত দেই অকণমান বেলেগ ধৰণৰ মানে ভিডিঅ'টো অলৰেডি ক'লে আমার মিনা দেখো আমার ঠেলা লাগে আমাৰ মানুহখিনি এফালে আহি দোকানৰ মানুহবোৰ থাকক বাকীবোৰ ইন কৰিব পাৰে এটা বেলেঞ্চতে নিপিছে নহলে বাস মই ইনচাল্ট কৰিলে কিবা কিবি আছে 140 যাম ৰেডি যাম চেনি কোনা লাগে চেনি কোনা লাগে ওকে গল ভাই ইটো কেমনে কোড আছে No, bro. Channel bro. Hey. Good morning. Okay. Can you go now?
Action! Action! Got it! আৰু আপোনালোকে চাগে দেখাই পাইছে শ্বুটিঙত ৰবি দা আছে, কল্পনা আছে আৰু ৰিম্পি আছে। ৰিম্পি হোৱা নাই, ৰিম্পি অকণমান দেৰিকৈ আছে। আচলতে মই জেলৰ পৰা পলাওঁ, সেইটো লাহে লাহে ৰিভিল কৰিম আৰু পলিটিক কেছত যেতিয়া মই নিশ্চয় কিবা অপৰাধী হ'বই লাগিব। জেলৰ পৰা পলাইছোঁ, পলাই পেলাই তেনেধৰণে কাহিনীটো আগবাঢ়িছে। পিছত বাকীখিনি নাই, ইমান দেৰি নকৰোঁ আমি। মাঘ বিহুৰ আগত মই আৰু এটা সেইটো এটা আৰু বেলেগ দিছোঁ। তাৰ আগতে পিকনিকৰ কাৰণে দিছোঁ। পিকনিকত খুব বজাই খুব নাচিব মানুহে। তাৰ মানুহৰ কাৰণে আৰু ডান্সিং নাম্বাৰ, এইটো ডান্সিং নাম্বাৰ বুলি ক'ব পাৰি। ইমান নাচিব পাৰিব, খুব ভাল পাওঁ। সাধাৰণতে যেনেকুৱা গ্লেমাৰাছ লুক এটা থাকে সেইটোতো আছে, কিন্তু এইবাৰ ইউনিফৰ্মত অকণমান বেলেগ ধৰণৰ একচুৱেলি গীতটোত অকণমান বেলেগ ধৰণে এইবাৰ চেষ্টা কৰা হৈছে প্ৰেজেণ্ট কৰিবলৈ। আমি ষ্টৰিটো এতিয়া কৈ নিদিওঁ, কাৰণ দৰ্শকে দেখা পাব অতি সোনকালে ৰিলিজ কৰিব। দিক্ষুদাই খুব ধুনীয়া গীতটো, এটা কথাতে ক'ম আৰু দিক্ষু গানবোৰতো সদায় ভালেই হয়, ভালেই হয় নহয় ভাল হয়। লেটো লগাই দিলে বেয়া কথা হ'ব, ভাল হয়। আৰু মই ফাৰ্ষ্ট টাইম তেওঁৰ লগত এক্টিং কৰিম, কিন্তু আমাৰ বন্ধুত্ব বহুত পুৰণা, আমি বহুত আগৰ পৰাই চিনি পাওঁ। কেতিয়াবা মোৰ সৌভাগ্য হৈছে তেওঁৰ লগত কাম কৰিবলৈ। সৌভাগ্য তেওঁৰ নহয়, সৌভাগ্য মোৰ। নাই নাই, মোৰো হৈছে দেই, মই খুব ভাল পাওঁ তেওঁক। আৰু প্লাছ তেওঁৰ ৱাইফ বিজেতা, তাই মোৰ খুব ভাল ফ্ৰেণ্ড হয়। চ' আমি গোটেইকেইটা এটা টিম হৈ কাম কৰি আছোঁ। ৰবি শৰ্মা আছে, ৰিম্পি দাস আছে। চ' ইউনিটটো অকণমান ভালেই হৈছে। আৰু প্লাছ ডিৰেকশ্যন কৰিছে সুব্ৰত, একদম সৰু ল'ৰা, নিউ জেনেৰেশ্যনৰ নিউ কামাৰ হয় সিহঁত। চ' ভাল লাগিছে। আৰু দিক্ষুদাই তেওঁলোকক চান্স দিছে, চ' খুবেই ভাল কথা। গানটো বিষয়ে অকণমান স্লেগ বিহু অকণমান নামটোতে অকণমান স্বেগ বিহুত আপোনালোকে স্বেগ বিহুটো শুনিব লাগিব। এতিয়া গানটোৰ বিষয়ে আমি ক'ব নোৱাৰোঁ, কাৰণ অকণমান যিখিনি হৈ আছে ফিউজন হয়, স্বেগ এটা আছে ফিউজন হয়, আৰু ৰাইজে খুব ভাল পাব। পুৰণা বিহু, আৰু দিক্ষু শৰ্মাই খুব ধুনীয়াকৈ গাইছে গীতটো, অকণ বেলেগ ধৰণে গাইছে। আৰু বিৰাট ভাল লাগিছে। দৌৰিব লগা হৈছে নেকি? দৌৰিব মোক বহুত দৌৰাইছে, ৰাতিপুৱাৰ পৰা দৌৰাই আছে এতিয়ালৈকে। আৰু ক'ব লাগিব আমাৰ সুব্ৰতৰ যিটো টীম, সুব্ৰত কাকতি যিয়ে ডিৰেকশ্যন কৰিছে, তেওঁৰ লগত যিটো টীম আছে, উত্তম আছে চিনেমাত, অৰ্ণৱ আছে লগত, শুভ্ৰ আছে, নিতু আছে, গোটেই টীমটো সাংঘাতিক টেলেণ্টেড টীম। চ' মই তেওঁলোকৰ লগত কাম কৰি আছোঁ, খুব ভাল লাগিছে। গোটেইগৰাকী তাৰকা মাল্টি ষ্টাৰাৰ হ'ব আপোনাৰ গানটো। হয়, একদম। ৰবিদা আছে, কল্পনা আছে ষ্টাৰ, ৰিম্পি আছে ষ্টাৰ, গতিকে ক'বই নালাগে। মই ষ্টাৰ মই তেওঁলোকক পাই মানে লগত বিৰাট আচলতে গানৰ কনচেপ্টটো অকণমান বেলেগ ধৰণৰ। যিহেতু মোক কয়দীৰ ড্ৰেছত দেখাই পাইছে, গতিকে অনুমান নিশ্চয় কৰিব পাৰিছে যে মই এজন কয়দী, অপৰাধী। চ' অপৰাধী এজন কেনেকৈনো গৈ বিভিন্ন মানুহ লগ পাই, তেনেকৈ গৈ পেলাই নিজৰ ঘৰলৈ যাব পাৰে, তেনেকুৱা হৈছে গোটেই ষ্টৰিটো। গোটেইটো মই পালি কৰি নিদিওঁ এতিয়া, মানুহে ভিডিঅ'টো চালে বুজি পাব। আৰু এই ভিডিঅ'টো এতিয়া কল্পনা বা কল্পনা বা 1 ছেকেণ্ড ৰ'ব। হেৰি লাগিব নানু নানুদা সৃজন কৰিছে যদি তেওঁ তাতো এটা বিউটিফিকেশ্যন ৰাখি, ষ্টৰি লাইন আপ ৰাখি পেলাই তেওঁ মানে কামটো কৰিছে। আৰু যিটো টিমে কাম কৰি আছে, সুব্ৰত কাকতি, উত্তম, তেওঁলোক চব নতুন ল'ৰা, তেওঁলোকৰ ওপৰত কাম কৰিবলৈ মই চেষ্টা কৰিম। আৰু মই নিজে আচলতে ডিচিপ্লিন কৰি গৈছোঁ, মই কৰিম।
কামটো কৰি গৈ আছোঁ মই ওলালোঁ তেনেকৈ বৰ্তমান ওলালোঁ ৰিম্পিও আহিল গতিকে এইটো নতুন ষ্টাৰ কাষ্টিং এটা গান হ'ব মই ভাবোঁ দেখিলে আৰু ডেফিনেটলি অডিঅ'টো খুব ভাল দিছোঁ কাৰণে খুব ভাল পাওঁ মই নিজে বিৰাট ডাঙৰ ফেন পাওঁ গতিকে ভাল লাগিব কামটো কৰি ডেফিনেটলি মই আশা কৰিছোঁ আৰু কিয় নাপায় মই চলাইছোতো বাৰ্বিখন চাব দুখন কৰি মই ঢুকি লাইটটো জ্বলি আছিলে ঐ বাবুচা ৰঙা দাদা খেল বা ক্লাছত টানি যাওক লোক যাম টানি ল নিউট্ৰেল স্মাইল ই সৰু ওলাই আছে কাৰেক্ট তাতকে অলপ জুমাই থোৱা না একদম বেছি যাম ৰেডি ৰাখা প্লেবেক মুখখন মেলি আছিলে কল্পনা মুখ One, two, three, action! Aux input mode.
লৈ আছে হিৰ মনে মনে থাক কিহৰ কাৰণে কিহৰ কাৰণে নাই কেবুলডাল ওলাই অঁ আৰু ইতিমধ্যে আমি দিকচুৰ সৈতে কথা পাতিলোঁ মাটিৰ গুণ থকা